এটা কথা আপুনিও জানে, ময়ো জানো আৰু সকলোৱে জানে। যেতিয়াই পৃথিৱীত অসুৰ দানৱৰ জন্ম হৈছিল বা আৱিৰ্ভাৱ হৈছিল, তেতিয়াই ভগৱানে নতুন ৰূপত এটা অৱতাৰ লৈছিল। গতিকে সেই পৰিস্থিতিটো হ'বলৈ গৈ আছে আমাৰ অসমত। জুবিনদাৰ মৃত্যুৱে অসমৰতো ইতিহাস সলনি কৰিলে, চবেই জানো, আমি জানো, আপুনিও জানে, চবেই দেখিছে কেনেকুৱাকৈ এটা চেঞ্জিং হৈ গৈছে অসমখন। আকৌ যিটো জুবিনদা থকাৰ অসম আৰু আজি নোহোৱাৰ অসম, যুৱ প্ৰজন্মই সপোন পাহৰি গৈছে। কি হ'ব বিচাৰিছিলোঁ, কি হ'ল। এতিয়াও জুবিনদাৰ যিটো মৃত্যু, সেই আঘাত এতিয়াও যুৱ প্ৰজন্ম, মই পাহৰিব পৰা নাই আৰু আপোনালোকে পাহৰিব পৰা নাই। প্ৰত্যেকজন অসমীয়াই টোপনি এতিয়াও ভালকৈ অহা নাই। কিন্তু তথাপিও কওঁ এটা কথা, ৰাৱণে যেতিয়া সীতাক হৰণ কৰিছিল, তেতিয়া কি হৈছিল? যদি জুবিনদাৰ এই আকস্মিক মৃত্যু এটা তেওঁলোকে কৈ আছে, দোষী সাব্যস্ত কৰা নাই, গতিকে তাৰ আঁৰত কিজানি বহুত ৰহস্য জড়িত হৈ আছে। নহ'লে জাষ্টিছ ফৰ জুবিনৰ সলনি আমিও জুবিন, আপুনিও জুবিন, এইটো কেনেকুৱা হ'ল? যিটো বস্তু মানুহে সদৌ আমাৰ সমগ্ৰ অসমবাসীয়ে যিটো বিচাৰি আছে, জাষ্টিছ ফৰ জুবিন এটা শ্লোগান হৃদয়ত বাজি আছে, বেলেগ নাজানো আমি, জাষ্টিছ ফৰ জুবিন সেইটো আমাৰ শ্লোগান। গতিকে সেইটোৰ সলনি ময়ো জুবিন, জুবিন গাৰ্গক ন্যায় দিয়ক, কিবা দিয়ক, এইটোতো একদম কেম্পেইন কৰিলে আপুনি ভালকৈ কৰক, জাষ্টিছ ফৰ জুবিনৰ নামত কেম্পেইন কৰক, তেতিয়া অন্ততঃ অসমীয়া মানুহখিনিয়ে অলপমান শান্তি পালে হয়। চৰকাৰখনক আপুনি জুবিনদাই কৰিছিল, আমি কৰিছিলোঁ চৰকাৰ এখনক, কিমান ভাবি আপোনালোক উন্নতিটো কৰিছে চৰকাৰে জানো, কিন্তু জুবিনদাৰ ক্ষেত্ৰত যিটো হ'ল, হয়তো সেইখিনিৰ কাৰণে চৰকাৰে কেতিয়াও তাৰমানে আগবাঢ়ি আজিলৈকে তাৰমানে অহা দেখা নাপালোঁ। জুবিনদা ন্যায় পাব, কিন্তু কেতিয়া ন্যায় পাব? হত্যাকাৰীকেইটাক তাৰমানে প্ৰটেকশ্যন দিয়াত বেছি ব্যস্ত। আৰুতো কোনোবাই পষ্ট কৰি আছে যে জুবিনদাৰ তেওঁ নিজে ঢুকাইছে, বাকী যিকেইটা নিৰ্দোষী আছে জেলত সোমাই এনেই নিৰ্দোষী বুলি সেইকেইটাক উলিয়াই দিয়ক। এনেই ঠিক মানসিকতাৰ মানুহ অসমত জন্মে, অসমীয়া বুলি নিজকে পৰিচয় দিয়া লাজ নালাগে? অলপমান মানুহৰ লাজ থাকিব লাগে, লাজ। গতিকে সেই শব্দ যদি আৰু দুনাইবাৰ কোৱা, যিবিলাক মানুহক অসুৰৰ লগত মানুহে তুলনা কৰিছে, সেইবোৰৰ মানুহক মুক্তিৰ দাবীত ফেচবুকত পষ্ট কৰে, ক'ৰবাত কৰে, ৰাজহুৱাভাৱে কিবা কৰে। গতিকে এইটো একদম অপৰাধ, এটা অপৰাধ, সিটো আপুনি অপৰাধ। গতিকে সুস্থ থাকক, সবল থাকক, মহাভাৰত এখন আৰম্ভ হ'ব চাগে, তাৰ অপেক্ষাত সদৌ অসমবাসীয়ে ৰৈ থাকিম, আমিও ৰৈ আছোঁ। গতিকে জুবিনদাই ন্যায় পাওক, জাষ্টিছ ফৰ জুবিন গাৰ্গ আকৌ এবাৰ কৈ থাকিম যেতিয়ালৈকে নাপায়, যেতিয়ালৈকে নমৰোঁ। এই আঘাতটোতো লাগিয়ে গৈছে, জুবিনদাৰ আকস্মিক মৃত্যুটো পাহৰি গৈছোঁ। সপোন কি আছিল, এই একমাহ কেনেকৈ আছোঁ, কি কৰি আছোঁ, কেনেকৈ দিনবোৰ পাৰ কৰিছোঁ, এইটো অন্ততঃ সময় তাৰমানে সময় কেনেকৈ ক্ষণ গণি প্ৰত্যেকটো আজিও কান্দি আছোঁ, প্ৰত্যেকজন অসমীয়াই কান্দি আছে, এইবিলাক বুজি নাপায় কোনো। যিজন ব্যক্তিৰ সমাধিস্থলত কোটি চাকি জ্বলিছে, সেইজন মানুহক যদি অন্যায় কৰা, আপুনি সুখত থাকিব পাৰিব বুলি ভাবছে নেকি? গতিকে আপুনি যদি বিশ্বাস নকৰে, ওপৰত এজন থাকে, গতিকে সেইজনৰ লীলা খেলা আৰম্ভ হৈছে আৰু হৈ থাকিব। আমি দেখা পাম বাৰু, অসমীয়া ৰাইজে দেখা পাব। গতিকে সেই আশাৰে জয় জুবিনদা, জয় আই অসম।